वेलकम टू माय यूट्यूब चैनल। आशा करो आपनालोक सकलो भाले आछे आरो আজি মোৰ বহুত বেছিয়ে ভাল কিয়নো ফাইনালি আজি দিনটো আহি গল যেতিয়া আমি যাম আৰু সপোনৰ ঠাইখনত ফাইনালি আমি যাবলৈ ওলাইছো আৰু এয়া আমি ৰেডি হৈ ললো গতিকে বলক ভিডিওটো আৰম্ভ কৰো। এয়া আমি বাছত উঠিলো এতিয়া আমি ক'ত যাম গুৱাহাটীত আজি থাকিম তাৰপিছতহে যাম। মৰ্নিং ফ্লাইট আছে 7:45 তাৰপিছত দেখাম আৰু ক'ত যাম চাই থাকিব। বাছখন ৰখালে বহুত ভোক লাগিছে মানে খাই লওঁ আৰু থাকিব পৰা নাই আমি হোটেল পাই গ'লোহি জাষ্ট নামিছোহে এতিয়া ভিতৰত যাম। মৰ্নিং ফ্লাইট আছে কাৰণে আজি মানে গুৱাহাটীত এক ৰাতি ষ্টে কৰিম সেইকাৰণে ৰুম এটা লৈছোঁ আৰু বলক দেখা ৰুমটো আমাৰ। ইমান ধুনীয়া ৰুমটো। এয়া কফি বনাবৰ কাৰণে দিছে এইটো গৰম পানী কৰা। ঠিক কাপোৰ ধৰিব ন। ৱাও ইমান ধুনীয়া লাগিছে মজা। আমাৰ ৰুমটো যদি এনেকুৱা হয় না তো বাথৰুম ধুনীয়া। শুয়ে গ'লেকে কোনোবা কেনেকুৱা লাগিছে কি মজা বেডখন। বজাৰৰ ফালে ওলাই আহিলোঁ অলপ বস্তু কেইটামান কিনিব আছে। হাতটো ধৰা এই ধৰা গুচি গৈছে একে মোক। এই পেকেটৰ চেম্পুটোত যে ছানছিল্ক চেম্পুডালে বেছিকৈ পায় কিয়? বিয়া ভাঙে যে সেইকাৰণে। ছানছিল্ক চেম্পুৱে ন। বজাৰ কৰি আমি বাহিৰতে ডিনাৰ কৰি আহিলোঁ আৰু এই জাষ্ট ৰুম পাই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া সোনকালে শুই যাম কাৰণ বহুত ভাগৰ লাগিছে। কাইলৈ 7:45 ফ্লাইট আছে গতিকে সোনকালেতো উঠিবই লাগিব আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।